সকলো ভালে আছে চাগে নতুন বছৰত সকলো ভালে আছে চাগে ন সবৰে জীৱনবোৰ সুখৰ হওক তাৰে কামনা কৰিলো নতুন বছৰত আৰু আজি বনাম মানে প্ৰথম আৰম্ভণি বা কেনেকৈ বনাব পাৰি আৰু পিঠাগুৰি দি বনাম আজি আপোনালোকে ময়দা হলো বা আটা ময়দা যিয়ে হওক বনাব পাৰি আমি পিঠাগুৰি দি বনাম আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব মোৰ ভিডিঅটো আগলৈ আৰু কোনোবা যি নতুন কোনোবাই মোৰ ভিডিঅটো চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে আজি ৰেচিপি ভিডিঅটো ষ্টাৰ্ট কৰো আৰু প্ৰথমতে লৈ লৈছো পিঠাগুৰি 2 কাপ আপোনালোকে যিকোনো আটা বা ময়দা যিকোনো ল'ব পাৰে মই পিঠাগুৰি ঘৰত আসলে কাৰণে পিঠাগুৰি লৈছো আপোনালোকে আটা বা ময়দা তেনেকৈ ললেও হ'ব আৰু এতিয়া মই পানী পিঠা বনাম যেহেতু আপোনালোকে ৰুটি বনাও বুলি ক'লেও বনাব পাৰিব পাতল পাতলকৈ ৰুটি বনাইও বনাব পাৰিব মই পানী দিয়া পিঠা বনাই পেলাই বনাম হৈ গ'ল এতিয়া গুলি পেলাই হৈ যোৱাৰ পিছত এতিয়া মই পিঠাকিটা বনাই লওঁ এনেদৰে তেল অকমান দি পেলাই এনেকৈ পানী দিয়া পিঠা বনাই ল'ব পানী দিয়া পিঠা বনাই হৈ গ'ল বনাই হৈ যোৱাৰ পিছত এনেদৰে আপোনালোকে সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি ল'ব পিঠাকিটা তাৰপিছত এইফালে কেৰাহী পাতি তাত পানী দি দিম এমগ নহয় কমেই দিম পানী সৰহকৈ হ'লে সৰহকৈ পানী দিব কমকৈ হ'লে কমকৈ পানী দিব তাৰপিছত গুড় দি দিছোঁ জোখমতে দিছোঁ কাৰণ পিঠা বেছি নহয় সেইটো কাৰণে কমকৈ দিম আপোনালোকে বেছি হ'লে বেছিকৈ পানী দিব আৰু গুড়ো বেছিকৈ দিব সেইদৰে গুড়খিনি এনেকৈ দিয়াৰ পাছত পক আহিবলৈ আৰম্ভ কৰি দিব আৰু উতলি থাকোঁতে দালচেনি দি দিব তাৰ লগতে মই দালচেনি দি দিছোঁ তাৰপাছত ইলাচি 3টা মই থেতালি দিছোঁ ইলাচি দি দিব তাৰ গোন্ধটো খুব ধুনীয়া ওলাব লগতে তেজপাত কেইখিলামান দি দিছোঁ যাতে গোন্ধটো ধুনীয়া ওলায় তো এইখিনি মই গোটেইখিনি সৰু সৰু কৰা হৈ গ'ল তাৰপিছত এইফালে গুড়ো পূৰা উতলি আছে আৰু একদম পূৰা ডাঠ হ'ব লাগিব উতলি আঠা হ'ব লাগিব যাতে আঙুলিত লাগি যায় আঠাটো তেতিয়াহে দিলে মানে মালিতাখিনি ভাল হয় খাবলৈ আঠাটো হোৱা নাই হ'লে মানেহে দিব লাগিব তাৰ আগতে ঘিউ অলপ দি লৈছোঁ মই ঘিউ দিলে বেছি ভাল হয় মালিতা খাবলৈ ৰিফাইন দিয়াতকৈ ঘিউ দিব আপোনালোকে ঘিউ দিয়াৰ পাছত আৰু অকণমান ভাল ঘিউ দি দিলেও ভাল লাগে খাবলৈ গোন্ধাব ধুনীয়া ধুনীয়া এয়া দেখিছে আঠা হৈছে এতিয়া দিব পৰা হৈ যাব আৰু লগতে এয়া গৰু ঘিউ অকণো দি দিছোঁ গোন্ধটো খুব ধুনীয়া ওলাব খাবলৈও ভাল লাগিব
তাৰপাছত হৈ গ'ল এতিয়া ধুনীয়াকৈ আহিলে দেখিলে নহয় আঠাটো এতিয়া পিঠাখিনি দি পেলাই ভালদৰে লৰাই দিব লাগিব আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনে লাইক কৰি দিব সাবস্ক্ৰাইব কৰি দিব ঠিক আছে আজিলৈ ধন্যবাদ